আমি কিছুমান দুখ পাওঁ ভুল মানুহক বিশ্বাস কৰি, কিছুমান দুখ পাওঁ সঠিক মানুহক ভুল বুজি। কেলেণ্ডাৰখন সদায়ে তাৰিখ সলায়, কিন্তু এনেকুৱা তাৰিখো আছে যি কেলেণ্ডাৰখনকে সলাই দিয়ে। সেইকাৰণে ধৈৰ্য ধৰা, সময় এদিন তোমাৰো আহিব। যেতিয়া তোমাৰ জীৱনৰ পৰা বিশ্বাসী মানুহ গুচি যাব ধৰিব, তেতিয়া বুজিবা তাৰ প্ৰয়োজন পূৰ্ণ হৈছে। ভাল মানুহৰ জীৱনত যেতিয়া বেয়া দিন আহে, সেইটো তাৰ ভালৰ কাৰণেই আহে। সকলো সময়তে মন খাৰাপৰ কাৰণ চবকে কোৱা নাযায়। কিছুমান কাৰণ নিজৰ মাজতে ৰাখি নীৰৱে সহিব লাগে। পৃথিৱীত ধনী ব্যক্তি সেইজনেই যাৰ লগত চব বস্তুৱেই আছে, কিন্তু সেইবোৰ টকা দি কিনিব পৰা নাযায়। সৰু সৰু কথাৰ মাজেৰে ধৰিব গৈ কেতিয়াবা ডাঙৰ সম্পৰ্ক নষ্ট হৈ যায়। মানুহ যেতিয়া বিপদত পৰে তেতিয়া বুজি পায় পৃথিৱীটো কিমান কঠিন আৰু আপোন মানুহবোৰ কিমান নিষ্ঠুৰ। জীৱনত বহুতেই আহিব, যি সঠিক সি জীৱনৰ শেষ সময়লৈকে লগত থাকিব। বৰষুণত তিতিলে আনন্দ লাগে, কিন্তু চকুৰ পতা তিতিলে কষ্ট লাগে।